এই মুহূৰ্তত দিব ধৰিছো এটা ডাঙৰ খবৰ। জোৱাৰীৰ বিৰুদ্ধে ঢিং আৰক্ষীৰ তীব্ৰ অভিযান, দৌৰাই দৌৰাই গ্ৰেপ্তাৰ কৰিলে 5টাকৈ জোৱাৰীক। আজি ঢিঙৰ ধূপগুৰিত অভিযান চলাই 5টা জোৱাৰীক গ্ৰেপ্তাৰ কৰে ঢিং আৰক্ষীয়ে। লগতে জোৱাৰী কেইটাৰ পৰা উদ্ধাৰ কৰে নগদ ধনসহ জুৱা খেলত ব্যৱহৃত সামগ্ৰী। জোৱাৰী কেইটা হৈছে ঢিঙৰ ধূপাগুৰিৰ তাজমুল ইছলাম, জিয়াউৰ ৰহমান, আইজুল ইছলাম, ৱাছিৰ আহমেদ আৰু গুলজাৰ হুছেইন। মূল অভিযুক্ত ফাইজুল ইছলাম ওৰফে জিন্তু আৰক্ষীক দেখি পলাই যাবলৈ সক্ষম হয়। পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো। জোৱাৰীৰ বিৰুদ্ধে ঢিং আৰক্ষীৰ তীব্ৰ অভিযান, আৰক্ষীয়ে দৌৰাই দৌৰাই গ্ৰেপ্তাৰ কৰিলে 5টাকৈ জোৱাৰীক। ঢিঙৰ ধূপগুৰিত অভিযান চলাই 5টা জোৱাৰীক গ্ৰেপ্তাৰ কৰে ঢিং আৰক্ষীয়ে। লগতে জোৱাৰী কেইটাৰ পৰা উদ্ধাৰ কৰে নগদ ধনসহ জুৱা খেলত ব্যৱহৃত সামগ্ৰী। জোৱাৰী কেইটা ঢিঙৰ ধূপগুৰিৰ তাজমুল ইছলাম, জিয়াউৰ ৰহমান, আইজুল ইছলাম, ৱাছিৰ আহমেদ আৰু গুলজাৰ হুছেইন। মূল অভিযুক্ত ফাইজুল ইছলাম ওৰফে জিন্তু পলাই যাবলৈ সক্ষম হয়। নিউজ ডেস্ক ND 365।